নমস্কাৰ প্ৰাথমিক তথ্য ইউটিউব চেনেলত সকলোকে স্বাগতম জনাইছো। এখন আৰ্জেন এখন নোটিছ ধ্ৰুৱজ্যোতি দাস ACS এক্সিকিউটিভ ডাইৰেক্টৰ SSA অসম আৰু ইয়াতে যি নোটিছখন আছে এখন মই ভালকে পঢ়াৰ মানে আপোনালোকৰ আগত প্ৰেজেন্ট কৰাৰ আগতে মই এটা কথা কৈ দিও যিসকলে আমাৰ চেনেলত নতুনকৈ আহিছে বা সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি ৰাখিব আৰু যিসকলে সাবস্ক্ৰাইব কৰিছে তেওঁলোকক আমাৰ ফ্যামিলিত যিখন প্ৰাথমিক তথ্য ফ্যামিলি আছে এই ফ্যামিলিক আপোনালোকক স্বাগতম জনাইছো। এখন যি নোটিছখন আহিছে ৰিগাৰ্ডিং স্ক্ৰিনিং অফ ফিল্ম কোমল স্কুল সেফটি প্লেজ এণ্ড এৱাৰনেছ প্ৰগ্ৰাম অন পস্কো এণ্ড JJ Act ইয়াতে দিয়া আছে যে with reference to the subject cited above and as directed by MOE Government of India Samagra Shiksha Assam has planned the official initiative activities in government provincialized schools class 1 or class 12 loke across the state in order to prevent the child abuse, child sexual abuse and harassment and ensure mental and emotional well-being of children in school premises and at home. तो ইয়াতে কি কৰাব লাগিব হেকেটা হল স্ক্ৰিনিং অফ শৰ্ট ফিল্ম কোমল অন চাইল্ড সেক্সুয়াল অ্যাবিউজ সেন্সিটাইজিং চিলড্ৰেন এণ্ড অন গুড টাচ এণ্ড বেড টাচ মানে স্ক্ৰিনিং কৰাব লাগিব কোমল যিখন ইউটিউবৰ এখন ভিডিও আছে এইখন কৰাব লাগিব চাইল্ড সেক্সুয়াল অ্যাবিউজৰ বিষয়ে। তো এইখনৰ গুড টাচ আৰু বেড টাচৰ বিষয়ে এইখন ভিডিওতে ভালকে দিয়া আছে। তো আপোনালোকে যেতিয়া এইখন চাব কোমলখন সেইখন আপোনালোকে ভালকে বুজি পাব। ডিসপ্লে অফ স্কুল সেফটি প্লেজ এইখন স্কুলত সেফটি প্লেজৰ এখন বেনাৰ হ্যাং কৰিব লাগিব আৰু এৱাৰনেছ প্ৰগ্ৰাম অন প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম সেক্সুৱেল অফেন্সেছ যেনেকৈ পক্সো এক্ট এণ্ড জুভেনাইল জাস্টিস JJ Act আৰু ওপৰত যে দিয়া আছে you are requested to conduct the activities mentioned above in a one-day program in government provincialized schools class 1 or class 12 loike in your district between 8 June 2022 to 10 June 2022 এই যে ওপৰত যিখিনি কোৱা হৈছে 1 2 3 নম্বৰ এইখিনি প্ৰগ্ৰামখিনি গভৰ্নমেণ্ট হোক প্ৰভিন্সিয়েল স্কুলছ হোক ক্লাছ 1 ৰ পৰা 12 লৈকে আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টত কৰাব লাগিব। এইখন টাইম দিয়া আছে 8 জুনৰ পৰা 10 জুনৰ ভিতৰত আৰু কোৱা হৈছে যে moreover the above activities should be conducted in every government provincialized schools from time to time for sensitizing the children as well as in institutions on child sexual abuse, good touch and bad touch, safety and security of children, POCSO Act and Juvenile Justice JJ Act. তো ইয়াতে আৰু এটা কথা কোৱা হৈছে যে ফাৰ্দাৰ for successful conduct of the above activities you are requested to collaborate with Department of Social Welfare আৰু Police Department NGO যিবোৰ আছে District Legal Service Authority etc. and arrangement at school level should also be made maintaining all যিবোৰ COVID-19 protocol সমূহ আছে এবোৰ conduct the activities. তো ইয়াতে কোৱা আছে যে কোমলৰ যিখন ইউটিউবৰ লিংক আছে এখন পঠোৱা হৈ যাব ডিস্ট্ৰিক্টত আৰু আপোনালোকৰ CRC যিসকল গ্ৰুপ আছে তাতেই আপোনালোকে পাই যাব আৰু নহলে ইউটিউবত গৈ আপোনালোকে সাৰ্চ কৰি পাই যাব। So the program is very important and participating from all the students, teachers and parents is to ensure action taken report must be sent to the undersigned latest by 14th June 2022. তো এইখিনি হল কথা আৰু ডিস্ট্ৰিক্ট প্ৰগ্ৰাম অফিচাৰ for secondary activities আৰু district program officers should be given the responsibility for smooth implementation and monitoring of the activities. তো এইখন ভিডিওতে ইমানখিনি নেক্সট লগ পাম নেক্সট এটা ভিডিওত।